welcome back to my YouTube channel Come Travel with me. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজিৰ ভিডিঅ'টোত মই আহিছো বশিষ্ঠ মন্দিৰলৈ। সো বলকচোন চাও মন্দিৰ ভাগ কেনেকুৱা। মন্দিৰ পাই আমি প্ৰথমে ইয়াৰ পৰাই কিনিলো ধূপ চাকি আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ। সব বলক যাওঁ। আৰু গাইজ মন্দিৰৰ বাহিৰতে আছে এখন জোতা চেণ্ডেল থোৱা দোকান য'ত আপোনালোকে নিজৰ জোতা চেণ্ডেল থৈ যাব পাৰে আৰু ইয়াতে 5 টকাকে লোৱা হয় পাৰ চেণ্ডেল জোতা। বশিষ্ঠ মন্দিৰ বহুতে পুৰণি মন্দিৰ হয় গুৱাহাটীৰ আৰু এইডোখৰ জেগাতে গুৰু বশিষ্ঠই তপস্যা কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু সেইবাবে 1764 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এইকণতে এইটো মন্দিৰ স্থাপিত কৰিছিল আৰু বৰ্তমান এই মন্দিৰটোৰ 250 বছৰো পাৰ হৈ গৈছে। বাহিৰত চাকি বন্তি জ্বলাই আমি এতিয়া আহিলোঁ ভিতৰত। শিৱলিংগ ভাগ সেইফালে ভিতৰত আছে, মই যিটো এতিয়া দেখুওৱা নাই বাৰু বৰ্তমান। আৰু ইয়াতে দুজন পূজাৰীও থাকে, আপোনালোকে ইয়াতে ৰছী চচি বান্ধি ফুট চুট ল'ব পাৰিব। আৰু এতিয়া আমি আহিছোঁ মন্দিৰৰ বেক চাইডে, সেইটো বান্দৰ চাওকচোন কি কিউট ধুনীয়াকৈ খাই আছে। আৰু সেইফালে আপোনালোকে জংঘলখন দেখিছে, সেইখন হ'ল গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট আৰু ইয়াতে ইমান ধুনীয়াকৈ ৱাটাৰফলটো আপোনালোকে পানীৰ শব্দ শুনিছেই চাগে, পুৰা ফ্ল' হৈ আছে। আৰু গাইজ এয়া হ'ল গণেশ দুৰ্গা মন্দিৰ, যিটো আমি সোমাওঁতেই দেখা পাইছিলোঁ। ইয়ালৈ আহিবলৈ এনেকৈ মন্দিৰৰ বেক চাইডেদি ষ্টেপছ আছে আৰু এতিয়া বৰ্তমান আমি তালৈকে আহিছোঁ। চ' বলকচোন যাওঁ। আৰু গাইজ এয়া হ'ল বশিষ্ঠ মুনিৰ এটি প্ৰতিমূৰ্তি। আৰু গাইজ এটা কথা জানেনে, আজি এইটো মন্দিৰলৈ অহা মোৰ এইটো ছেকেণ্ড টাইম হয়। ফাৰ্ষ্ট টাইম আহোঁতে মই ক্লাছ 3ত আছিলোঁ। মোৰ এতিয়াও মনত আছে, এনেকৈ ছামাৰ ভেকেশ্যনৰ টাইমত মাহঁতে লৈ আহিছিলে গুৱাহাটী ফুৰাবলৈ আৰু তেতিয়া এইটো মন্দিৰলৈ প্ৰথম আহিছিলোঁ। আৰু এটা কথা এতিয়াও মনত আছে যে এনেকৈ ইয়াতে পানীৰ মাজত বহিছিলোঁ অলপ সময় আৰু আজি এনেকৈ বহিবলৈ পাই পুৰণি ইয়াদে মানে তাজা হৈ গৈছে। আৰু এনেকেই কিমান সময় পাৰ হ'ল গমেই নাপালোঁ পানীৰ মাজতে বহি। আৰু গাইজ এইবোৰ দেখিছেনে কেনেকৈ ইয়াতে বটল দলিয়াইছে, কেন দলিয়াইছে। মানুহৰ এইকণ কমন চেন্স থকাটো প্ৰয়োজন বুলি মই ভাবোঁ। আৰু যদি নাই তেনেহ'লে আপোনালোক ঘৰতে সোমাই থকাই ভাল, এইবোৰ জেগালৈ ভুলতো নাহিব। আৰু গাইজ আমাৰ ইয়াত পূজা সেৱা কৰা হৈ গ'ল, আমি এতিয়া আহিলোঁ বাহিৰলৈ ওলাই। আৰু ইয়াতে বহুতখিনি দোকানো আছে, আপোনালোকে সৰু সুৰা কিবা কিবি ইয়াতে কিনিবও পাৰিব। ৰাতিপুৱা ঘৰৰ পৰা একো নোখোৱাকৈ অহাৰ বাবে এতিয়া লাগিছে তামাম ভোক আৰু সেইবাবে আমি ওচৰতে থকা এখন হোটেলত সোমালোঁ আৰু ইয়াতে খালোঁ পাৰাঠা ঘুগুনি আৰু একাপ লগত গাখীৰ চাহ। আৰু সেয়া খাই বৈ হৈ আমি ইয়ালৈ আহিলোঁ। ইয়াতে গ্ৰীণ বাছ পোৱা যায়, আহোঁতেও আমি বাছতে আহিছিলোঁ, এতিয়া ইয়াতে গ্ৰীণ বাছতে উঠি যাওঁগৈ। সো গাইজ ইমানে আছিল আজিৰ ব্লগটো। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পালে আৰু
চাই ভাল পালে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' পুনৰ লগ পাম অন্য এটি ব্লগ লৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।